ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল দিন এপিছ'ডৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আগত এটা আপোনালোকক ভিডিঅ' দিছিলোঁ শ্বৰ্ট ভিডিঅ' আমিনগাঁৱৰ যিখন নতুনকৈ খুলিছে সেই পাৰ্কখনৰ লোকেশ্যনটো আপোনালোকক দেখুৱাইছিলোঁ কিন্তু মই পাৰ্কখনত গৈ কিনে আপোনালোকক দেখুওৱা নাই বা পাৰ্কখন আপোনালোকক ভালদৰে দেখুওৱা নাছিলোঁ কিন্তু আজি এটা লং ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে সেই পাৰ্কখনৰ ওপৰত আজি আপোনালোকক সম্পূৰ্ণ পাৰ্কখন দেখুৱাব ট্ৰাই কৰিম আৰু তাৰ এণ্ট্ৰি ফিজ কিমান হয় কি হয় গোটেইখিনি আপোনালোক দেখুৱাব চেষ্টা কৰিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক আহি পাই গ'লোঁ আমিনগাঁও আহি থাকোঁতে আপোনালোকক দেখুওৱা নাই কাৰণ আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ আৰু এইখন দেখিছে যে সেইখনেই হৈছে শৰাইঘাট লেক পাৰ্ক ৰ'ব এনেকৈ দূৰৰ পৰা চাই থাকিলে কেনেকৈ হ'ব মই ওচৰৰ পৰা ভালদৰে আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান আছোঁ লাইনত ইয়াত টিকেট কাটিবলৈ এনেকৈ লাইন ধৰিব লগা হৈছে কাৰণ আজি দেওবাৰ আৰু ইয়াতে আজি বহুত মানুহ আহিছে এতিয়া আকৌ আপোনালোকক ইয়াৰে এণ্ট্ৰি ফিজৰ কথা ইয়াতে 3 বছৰৰ পৰা ওপৰৰ সকলো লোকৰ বাবে এণ্ট্ৰি ফিজ 30 টকা আৰু কিছুমান যে এক্টিভিটিজ আছে ভিতৰত সেইবিলাকৰ টিকেটবিলাক ভিতৰতে কাটিব লাগিব ইয়াতে পাৰ্কিঙৰো বহুত সুন্দৰ ব্যৱস্থা আছে কিন্তু ইয়াতে পাৰ্কিঙৰ কাৰণে এক্সট্ৰা প্ৰাইচ দিব লাগে 4 চকীয়া গাড়ীত যদি পাৰ্কিং কৰিব লাগে তেতিয়া 30 টকা দিব লাগিব আৰু যদি 2 চকীয়া বাইকত থ'ব লাগে তেতিয়াহ'লে 20 টকা দিলে হৈ যাব ফ্ৰেণ্ডছ এইটো হৈছে টিকেট কাউণ্টাৰ ইয়াতে কেছ আৰু অনলাইন দুটা ব্যৱস্থাই আছে ফ্ৰেণ্ডছ আপোনালোকক মই এতিয়া পাৰ্কিং প্লেচটো দেখুৱাই দিম এইটো হৈছে পাৰ্কিং প্লেচ আৰু দেখিছেনে ইমান ডাঙৰ এটা এৰিয়া দিছে পাৰ্কিঙৰ কাৰণে এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ আপোনালোকক আৰু আজি দেখিছেনে ইমান মানুহ আহিছে ইয়ালৈকে আৰু গধূলিলৈকে যে আৰু বেছি মানুহ আহিছে ইয়াতে আৰু ইয়ালৈকে আজি মই আহিছোঁ মোৰ মা দেউতা আৰু মোৰ ভাইটিৰ লগত ইয়াৰ ভিউটো চাওক আপোনালোকে দেখিছেনে ইমান ধুনীয়াকৈ আকাশখন দেখি পাইছে এই পাৰ্কখনৰ পৰা ইমানেই ধুনীয়া লাগিছে মানে আহি কিনে পাৰ্কখনত আৰু বৰ্তমান ট্ৰেইনিঙত চলি থাকে এই পাৰ্কখনৰ মেইন বস্তুটো হৈছে এই ৰিংকেইটাই সকলোৰে আকৰ্ষণ টানিবলৈ সক্ষম হৈছে এই ৰিংকেইটা মানে ইমান ধুনীয়া লাগে দূৰৰ পৰা চাই কিনে আৰু তাতে ফটো উঠাৰ কাৰণে একদম বেষ্ট আৰু ইমান ৰ'দ দিয়াৰ পিছতো ইয়াতে মানে ইমান ধুনীয়া শীতল বতাহ আহি আছে যিয়ে মানে পৰিৱেশটো ঠাণ্ডা কৰি ৰাখিছে ৰ'দটো থিয়কৈ পৰিছে যদিও পৰিৱেশটো ধুনীয়া মানে একদম মানে আপোনাৰ যদি মন যদি ডিপ্ৰেশ্যনত আছে অশান্ত হৈ আছে ইয়ালৈ আহক ফ্ৰেছ হ'বৰ কাৰণে আৰু গৰম দিনত গুৱাহাটীত থকা মানুহখিনি বিশেষকৈ গৰমত থাকিব নোৱাৰি ইয়ালৈ আহিব পাৰে ঠাণ্ডা হাৱা খাবৰ কাৰণে ইয়াতে কিন্তু সৰু ল'ৰা ছোৱালীৰ খেলাৰ ব্যৱস্থাও আছে আৰু লগতে ইয়াতে পানীত বহুকেইটা এক্টিভিটিজ আছে কিন্তু বহুতকেইটা আহিবলৈ বাকীও আছে ইয়াতে কেইটামান আছে তাৰ প্ৰাইচবিলাকো বেলেগ টিকেট কাটিব লাগিব ইয়াতে ভিতৰতে আপোনালোকক মই ক'ম ইয়াতে অলপ দেৰিকৈ ইয়াৰ প্ৰাইচবিলাক দেখিছেনে এইখিনি ঠাইত টাইলছ লগোৱা হোৱা নাই অকণ আগত আপোনালোকে দেখিছিলে টাইলছ লগোৱা আছে এইখিনি টাইলছ লগোৱা হোৱা নাই পাৰ্কখন এতিয়াও ভালদৰে কমপ্লিট হোৱাই নাই আৰু কেইটামান এক্টিভিটিজ আহিবও বাকী আছে গতিকে এই মুঠতে পাৰ্কখনৰ 20% 30% বাকী আছে কমপ্লিট হ'বৰ কাৰণে কাৰণ বেছি দিন হোৱা নাই এইখন নিউলি অ'পেন হোৱা পাৰ্ক হয় পানীখিনি থকাৰ বাবে তাৰ পৰা মানে ইমান ঠাণ্ডা ধুনীয়া বতাহ এটা আহিছে ন ইয়াতে থাকি মানে একদম ফ্ৰেছ লাগি যায় মনটো আৰু দেখিছেনে এক্টিভিটিজবিলাক এইটো সৰু বাচ্ছাৰ কাৰণে হয় পাৰ পিচ 200K আৰু এই যে দেখিছে চাইকেল টাইপৰ ব'ৰ্ডখন সেইখনৰ 200 ৰুপিজ লয় সেইখন ব'ৰ্ডখনত আৰু এটা আছে আৰু নাও আছে তাতেও এজনৰ 200K লয় আৰু ইয়াতে আপোনালোকে এটা বহুত ধুনীয়া বস্তু দেখিব পাব ইয়াতে হাঁহ কেইটামানো আছে দেই সেইখন
যে দেখিছে বোটখন এইখনৰ স্পীডটো দেখিছেনে নাই ছুপাৰ স্পীড বোট মানে একদম আৰু সকলোৱে ইয়াতে থিয় হৈ সেইখন বোটকে চাই আছে এইখন বোটে একদম সকলোৰে আকৰ্ষণ টানিব মানে সক্ষম হৈছে আৰু কিন্তু ৰাইজ এটা কথা ইয়াৰ প্ৰাইচটোও কিন্তু ধেমালি নহয় 350 লৈ আছে পাৰ ৰুপিজ আজি ছানডে কাৰণে অফাৰ কিন্তু অৰিজিনেল প্ৰাইচটো কিন্তু এজনৰ 400কে লয় ইমান পইচা দি আৰু উঠিব মন নাযায় দিয়ক ৰাইজ সেইকাৰণে চায়ে আছোঁ আৰু কি কৰিম উপায় নাই আৰু এইখন যে ডাঙৰ বোটখন সেইখনত বহুকেইটা মানুহ যাব পাৰে কিন্তু তাৰেও প্ৰাইচটো ইমানো কম নহয় 250কে এজনৰ লৈ আছে আৰু এয়া দেখিছেনে আপোনালোকে হয়তো ভালদৰে ধৰিব পৰা নাই কিন্তু মই জুম কৰি যিমান পাৰি দেখাবলৈ চেষ্টা কৰিছোঁ এই ট্ৰেইন গৈ আছে ইয়াতে থিয় হৈ আৰু যদি আপোনালোকে ট্ৰেইন গৈ থকা দেখিছে আৰু কি লাগিছে ভিডিঅ'টো কৰি থাকোঁতে আপোনালোকক বস্তু দেখাব দেখিছে টিকলিজনী কেনেকৈ নাচি আছে ভাল লাগিলে সেইকাৰণে দেখুৱালোঁ আপোনালোকক কিমান আৰু বেলেগৰ ষ্টাইল চাই নিজেও ষ্টাইল মাৰিছোঁ দিয়ক ৰাইজ আপোনালোককো দেখুৱালোঁ আৰু ফ্ৰণ্ট কেমেৰা কৰি বেছিভাগ বেক কেমেৰা কৰি আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ অকণমান চাওক আৰু মোকো বাকী বাট ৰাইজ ইয়াৰে যিটো ফিলিং নহয় ইমান ভাল লাগিছে সেইটোৱে মেইন বস্তু আৰু ইয়াৰ ঠাণ্ডা হাৱাটোৱে মানে ইয়াৰ স্পেচিয়েল ফ্ৰেণ্ডছ আপোনালোকক যে ক'লোঁ অলপতে ইয়াৰ প্ৰাইচবিলাকৰ কথা ইয়াতে লিখা আছে ধুনীয়াকৈ ইয়াতে আপোনালোকে আহি চালেই নিশ্চয় গম পাই যাব সকলোৱে ইয়াতে 3খন বোটৰ কথা লিখা আছে পন্টুন আৰু স্পীড কিন্তু জেক্সিখন এতিয়ালৈকে অহাই নাই ফ্ৰেণ্ডছ আপোনালোকৰ হয়তো বেছিভাগে আমিনগাঁৱৰ সেই ব্ৰিজখনৰ কথা জানে কাৰণ মানে যিসকলৰ ঘৰ নলবাৰী বৰপেটা বা দৰঙৰ ফালে আছে সেইবিলাকে সিফুটো চাইডে থকা সকলোৱে মানে সেই ৰাস্তাটোৰে গৈছে নিশ্চয় আৰু সকলোৱে সেইটো ব্ৰিজখন নিশ্চয় জানে সকলোৱে আৰু তাৰ পৰা মানে এই পাৰ্কখন একদম ধুনীয়াকৈ দেখা পায় ফ্ৰেণ্ডছ এইখন স্পীড বোটখনৰ স্পীড চাওক ৰাইজ এনেকুৱা স্পীড ফ্ৰেণ্ডছ আহিলোঁ এতিয়া এইটো বেলেগ এটা ছাইডত আহিলোঁ এইখিনিত মানে সৰু বাচ্ছাৰ এক্টিভিটিছ কেইটামান আছে ভাইটিক উঠাই দিওঁ বুলি আহি গ'লোঁ ইফালে কিমানৰ চাই থাকিম হয় নাই আৰু ইয়াতে যে থিয় হৈ আছোঁ ন একদম মানে লৰি আছে মানে তলৰ পৰা মানে নাই আৰু এইটো ব'টৰ যেনেকুৱা চিষ্টেম সেনেকুৱা চিষ্টেমতে যিখন যে দেখিছে এইখন ব'টৰ কথাই কৈছিলোঁ মই তেতিয়া চাইকেল টাইপৰ ব'ট ইয়াতে 200কে লয় আৰু দেখিছেনে তেওঁলোকে ভালদৰে চলাব জনা নাই যাৰ কাৰণে ক'ত খুন্দা লাগিছে আপোনালোকে চাই থাকে ভিডিঅ'টো বহুত মানে ইণ্টাৰেষ্টিং হ'ব গৈ আছে तीन बच्चा है रुक जा ফ্ৰেণ্ডছ এনে বহাৰ সুবিধাও আছে আমি এতিয়ালৈকে 3খনমান ট্ৰেইন যোৱা দেখিলোঁ যেতিয়া আমি যাব ওলাইছোঁ যোৱাৰ আগত বস্তু এটা দেখাই দিওঁ আপোনালোকক ইয়াতে যে ভিতৰত খোৱাৰ ব্যৱস্থাও আছে এই দুটা ঘৰ যে দেখিছে সেই তাতে খোৱাৰ ব্যৱস্থা আছে খোৱাৰ ব্যৱস্থা মানে কি দুখন ৰেষ্টুৰেণ্ট আছে আৰু দেখিছেনে এতিয়া গধূলি আৰু কিমান মানুহ আহি আছে একচুৱেলি গধূলি বেছি ভাল লাগে কাৰণ সেই ৰিংকেইটাত লাইট জ্বলে আৰু বহুত ধুনীয়া লাগি যায় ফ্ৰেছ তাৰ পৰা ওলাই এতিয়া আমি আকৌ গাঁৱলৈ বুলি যাব ওলাই আহিছোঁ
আমি বাহিৰে ঘৰলৈকে যোৱা নাই ৰুমলৈকে কাৰণ আমাৰ পাৰ্কখনৰ পৰা ৰুমলৈকে আমাৰ বহুতখিনি টাইম পাৰ্কখন আছিলে আমিনগাঁও তো আমাৰখিনিয়ে 45 মিনিটমান লাগি যায় তো সেইকাৰণে আমি বাহিৰে গুচি আহিলোঁ গাঁৱলৈকে আমিনগাঁৱৰ পৰা গাঁৱলৈকে আৰু অকণ ওচৰে মই ঘৰলৈকে গৈ পেলাই বেছি টাইম লাগি যায় কাৰণে ঘৰত নগ'লো বাহিৰে গুচি আহিলোঁ আমি গাঁৱলৈকে কিন্তু আমাৰ গাঁৱত অহাৰ কোনো প্লেনিং নাছিলে আনকি আমি পাৰ্কতো আমি ছাডেন প্লেনেই হৈছে পাৰ্কত যোৱাটো ভাবিছোঁ ক'ৰবাত যাওঁ ক'ৰবাত সোমাৰ পিছত আমি ভাবিলোঁ যে ইয়াৰ পৰা বাহিৰে গাঁৱতে গুচি যাওঁ যিহেতু আইতাৰ গাঁৱটো ভাল নহয় এটা খবৰ লৈ আহোঁ বুলি কিনে আৰু আমি প্ৰত্যেকবাৰ গাঁৱত আহি থকাই হয় আৰু গাঁৱত আমি প্ৰায় দেওবাৰ এটাও মিছ কৰা নাই চাগে প্ৰত্যেক দেওবাৰ আমি গাঁৱতে আহি আছোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভাল লাগিলে কেৱল শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব